মই এনেকে ৰুম দিব নোৱাৰো নহয়। ৰুমত মোৰ ছোৱালীকেইজনী আছে হা। তই যেতিয়া আনিলিয়েই ছোৱালী আমাক নুসুধাকৈ, পাছফালে যিটো ৰুম আছে সেই ৰুমটোতে তহঁতি থাকগৈ। পিছে পৰে মই যদি বনাই দিব পাৰোঁ তেনেহ'লে তহঁতক ভালকৈ এটা ৰুম বনাই দিম বাৰু। হ'ব হ'ব মা, আপুনি যিটো ৰুম দিছে সেইটোৱে হ'ব। আমি পাৰিম নহয় থাকিবলৈ, তেনেকৈ থাকিম। ঠিক আছে মা, তেনেহ'লে সেইটো ৰুমকে আমি ঠিক ঠাক কৰি লওঁগৈ। ব'লা ৰুমটো ঠিক কৰি লওঁগৈ। থিয় হৈ লাভ নাই, মোৰ কাৰণে তুমিও মানে সেই পুৰণা ঘৰটোতে থাকিবগে লাগিব। অ মা, ভালেই হ'ল দেই এইটো ৰুমত নিদিলা যে। চাম এইবোৰ ক'ৰ পৰা কেনেকুৱা ছোৱালী আনিছে, থাকক সেই ঘৰটোতে কেনেকৈ খায়, তেতিয়াহে গম পাব। ৰহ কি হ'ল মা? ইছাম কি হৈছে এইবিলাক? দাদাই ছোৱালী আনিলে। ইছাম এনেকৈনো ছোৱালী আনেনে বাৰু? এনেকৈ কাকো ঘৰ নোচোৱাকে দুৱাৰ নোচোৱাকে ইছাম কেনেকুৱা ঘৰৰ বা ছোৱালী আনিলে? ইছাম মোৰ যে একদম ফ্ৰেণ্ড বিলাকে মোক কৈয়ে থাকে তহঁতৰ দাদাৰ বিয়া পাতিলে কিন্তু আমাক মাতিব লাগিব। ইছাম মই যে একদম লাজ পাব লাগিব দেই, কব এটা ককায়েক হৈ পলুৱাই আনিছে ছোৱালী। ইছাম বৰ লাজৰ কথা হ'ল আৰু দেই। কি কৰিম বাৰু? আৰু এই ন এতিয়া আমাৰে দিগদাৰ হয়, আমি ৰুম এটা শ্বেয়াৰ কৰি থাকিব লগা হৈছে। হা, এই ঘৰ ৰুম ক'ত পাব বাৰু, কেনেকৈ থাকিব? ইছাম কি হ'ল বাৰু এইবোৰ? তই চিন্তা কৰিব নালাগে সেইবিলাক। সি যেনেকৈ ছোৱালী আনিছে তেনেকৈ সি সুবিধা কৰি ল'ব। পিছফালৰ ঘৰটোত থাকিব লাগিব সি, সেইটোকে ঠিক ঠাক কৰি থাকক। ইয়াত এতিয়া ৰুমেই নাই, তহঁতকেইজনীকে এটা এটা ৰুম দিব পৰা নাই। হা, দুজনীকে এটা এটা ৰুমত আছ। হা, ক'ত বোৱাৰী ক'ত থম? কি কৰক সি সুবিধা, নভবা নিচিন্তাকৈ অকল বিয়া পাতিলেই হ'ল বুলি ভাবিছে। হা, বাপেক মাক নাই দায়িত্ব ল'বলে, কথা কবলে শুনিবলে একো কথা নাই মাক দেউতাকৰ। মা, কথাটো বেয়া হ'ল নেকি দাদাবোক তেনেকৈ বাহিৰলৈ উলিয়াই দিয়াটো? ওচৰ চুবুৰীয়া আমাক কি বুলি ভাবিব? হা, ভনীয়েক কেইজনীয়ে অত্যাচাৰ কৰিছে, ভনীয়েক কেইজনীয়ে ৰুম এটা দিব নোৱাৰিলে। হা, বেয়া হ'ল নহয় কথাটো, এবাৰ ভাবি চাইছা নাই বাৰু? হা, এই কথাষাৰ কিন্তু গোটেই জীৱনটোলৈ থাকি যাব আকৌ কথাষাৰ, গম পাইছা নাই? পিছত কিন্তু নকবা আকৌ বোৱাৰী এনেকুৱা বোৱাৰী তেনেকুৱা বুলি। সেই হৰি মই কি কৰো, মই একো উপায় পোৱা নাই। মই একদম দুমোজাত পৰিছো, কি কৰিম মই একো ভাবি পোৱা নাই। কি যে মানে এনেকুৱা ধুমুহা আহিছে, মানে ছোৱালীকেইজনী দিবলৈও নেপালো। সি লৰালৰিকৈ মানে সি বিয়া পতাত লাগিলে। হেৰৌ কেইদিন হৈছিলে কাম কৰা, কেইদিন হৈছিলে কামত লগা? হা, হ'ব হ'ব মা, ইমান চিন্তা কৰিব নালাগে, লাহে লাহে চব ঠিক হৈ যাব। হ'ব, অলপ দিন সিহঁতিও থাককচোন দুখত, আমাক যে এনেকুৱা দুখ দিলে। হা, হ'ব দে, তেনেকৈ কিয় কৈছে? আমি বিয়া হৈ নাই যোৱা বুলি সি বিয়া নপতাকে থাকিব নেকি? তাৰোতো সময় হৈছে, গম পাইছ নাই? তাৰ লগৰবোৰেওতো বিয়া পাতিলে। হে, আমাৰ কপালতহে জানো আৰু কি আছে। সেইকাৰণে যি কৰে কৰক, আমিও চিন্তা নকৰো নহয় তেনেকুৱা ল'ৰালে। যি কৰে কৰক, পাৰিলে পাৰিব, নোৱাৰিলে নাই থাকিবলৈ। দেখিছাই নহয়, আজিৰ পৰা আমি এইটোতে থাকিব লাগিব, এইটোৱে আমাৰ ঘৰ। কি কৰিবা, ঘৰটো সৰু যে আমাৰ, জেগাই নাই অ, ৰুমেই নাই। ময়ো চিন্তা কৰিবলৈ নহলে, ভাবিবই নহলে, ইমান খৰধৰ হ'ল। তোমাৰো মা দেউতাৰে বিয়া দিবলৈ ওলোৱাৰ কাৰণেহে মই লৰালৰিকৈ লৈ আহিলো জানা, নহলে মই ইমান ঘপককৈ অনা কথা ভবাই নাছিলো। মই ভাবিছিলো ভন্টি দুজনীমানক বিয়া দি হলেও অন্তত তাৰ পিছতহে মোৰ বিয়াৰ কথা ভাবিম বুলি ভাবিছিলো। কিন্তু কি কৰিবা, হ'ব দিয়া, এনেকৈ আছিল ভাগ্যত আমাৰ। হ'ব হ'ব, তুমি চিন্তা কৰিব নালাগে, মই পাৰিম নহয়। মই যেনেকুৱাই ঠাই হওক মই চবতে এডজাষ্ট কৰিব পাৰো জানা। তুমি চিন্তা অকমানো নকৰিবা মোৰ কাৰণে। মই এইটো ঘৰতে ধুনীয়াকৈ ৰাখিম, সজাই পৰাই। ইমান ধুনীয়া ঘৰটো,
কম ভাল লাগিছেনে বাৰু? আজিকালিতো ক'তনো এনেকুৱা ঘৰ, মানুহে এনেকুৱা ঘৰ চাবলৈ দেখিবলৈকে নাপায়। অ, মোৰ এইটো ককা আইতাৰ ঘৰ। ককা আইতা ঢুকোৱাৰ পাছত আমি সেই নতুন ঘৰটোলৈ গৈছিলো। কি যে বিধিৰ বিধান চোৱাচোন। আকৌ আইতা ককাৰ ঘৰটোলৈকে আমি ঘূৰি আহিব লগা হ'ল। হে, কিনো কথা কোৱা? ভালহে, আমি যে আইতা ককাই বনাই থৈ যোৱা ঘৰটোত আমি থাকিবলৈ পাম। সেয়া আমাৰ কাৰণে আশীৰ্বাদহে, গম পাইছানে? আইতা ককাই আমাক আশীৰ্বাদহে কৰিব। চাবাচোন, এদিন আমাৰ সঁচাকৈয়ে ভাল হ'ব। বা, আহাচোন আহা, চোৱাহি। পিছফালডোখৰ ইমান ধুনীয়া। বা, গোটেই এখন বাৰী আছে দেখোন ফল মূলৰ। অ, এইবিলাক আমাৰ আইতা ককায়ে কৰি থৈ যোৱা। দেউতাৰতো চাকৰিৰ সময়ত দেউতাই ঘৰলৈ আহিবলৈ সময় নাপায়। দৰমহাটোহে পঠিয়াই। চব আইতা ককাই কৰি থৈ গল। তাকেহে আজি আমি খাবলৈ পাইছো। কৈছিলে আগতে জানানে, আমি ফল মূলৰ গছবিলাক ৰুইছো, আমাৰ নাতিপুতিসকলে খাব আৰু সেই বুলিয়ে ৰুই থৈ গৈছিলে। বা, সঁচাকৈ দেই। বা, মই হলে বৰ ভাগ্যৱান দেই। আইতা ককাই যে ইমানখিনি কৰি থৈ গৈছে, আমি একো নকৰিলেই হ'ব আৰু। বৰ ধুনীয়া লাগিছে পাই। আহা আকৌ ভিতৰখন চাই লোৱাহি। কি কি কৰিব লগা আছে মোক কৈ দিবা, মই সেইখিনি বস্তু আনি দিম তোমাক। অ গৈছো, ব'লা ব'লা। তুমি গৈ থাকাচোন, মই গৈ আছো। সঁচাকৈ বৰ মনোৰম দেই, জেগাডোখৰ ইমান ভাল লাগিছে। আমি এনেকুৱা পৰিৱেশত থাকিব পালে আৰুনো কি লাগে আমাক। ভাইটি, তহঁতি খোৱা বোৱাবোৰ কি কৰিবি? আমাৰ তালৈ গৈ গৈ খোৱা বোৱা কৰিবি নে ইয়াতে বনাই খাবি তহঁতি? হ'ব দে, আমিনো কি আৰু তালৈ গৈ থাকিম। যেতিয়া আমি ইয়াত থাকিবই লাগিব, আমি ইয়াতে বনাই খাম দে। আইতা ককাই থৈ যোৱা বাচন বৰ্তনবোৰো তেনেকৈয়ে আছে নহয় বাকচটোত। সেইখিনিকে উলিয়াই ধুই পখালি ল'ম দে। হ'ব অ, তহঁতি আৰু আমাৰ কাৰণে অসুবিধা পাব নালাগে। তহঁতি তাত খাবি মা দেউতাৰ লগত, আমি দুয়ো ইয়াতে খাম দে যি পাওঁ। আমাৰ দুজনক ইমান হেৰিও নাই নহয়, প্ৰয়োজনো নাই। হয় নেকি? ঠিক আছে, তেনেহলে মাক কৈ দিম তহঁতি ইয়াতে বনাই খাবি বুলি। চাউল পাত অলপ দি থৈ যাম, মই আহিম। বাইদেউ, আপুনি কিন্তু আমাক বেয়া পাই নাথাকিব। আমাৰ বহুত খৰধৰকৈ বিয়াখন পাতি পেলাবলগীয়া হ'ল। বুজিব চাগে লাহে লাহে। হ'ব, গম পাইছো। দিয়াচোন, ভাল ল'ৰা দেখিলে, ভাল ল'ৰা পালে কোনো ছোৱালী নহাকৈ থাকিব। ভালেই হ'ল দে, আমালৈনো বাচ্ছাই থাকি আৰু নিজকে বুঢ়া কৰাৰ বাদে আৰু কিবা উপায় আছে জানো? হ'ব দে, বেয়া পোৱা নাই। তুমিও আমাক বেয়া নাপাবা। আমাৰ সুবিধা অসুবিধাখিনি বুজি পাইছাই নহয়। সেইকাৰণেহে তোমালোকক মায়ে ইয়াত ৰুম দিলে। আমি যদি বিয়া হৈ গলোগৈ হয়, তেতিয়া তোমালোকৰ আজি এই অৱস্থা নহল হয়। বাৰু, হ'ব দিয়া, মই চাউল পাতকেইটা গধূলি দি থৈ যামহি। হয় আকৌ দেই, ছোৱালীয়েহে বুজি পায় কি সুবিধা মাকৰ ঘৰত। বিয়া হলেও বিপদ, নহলেও মাকৰ ঘৰত থকাটো কম সহজ কথা নহয়। বেয়াও লাগে বাইদেউলৈ। কি কৰিম, উপায় যে নাই। নহলেতো মই ইমান সোনকালে বিয়া হোৱাৰ কথা ভবাই নাছিলো। মই তোমাক কেতিয়াও জোৰ নকৰিলো হয়। মোৰ ঘৰৰ মা দেউতাহঁতৰ খৰধৰ হোৱাৰ কাৰণেহে, আনলৈ বিয়া দিব ওলোৱাৰ কাৰণেহে মই তোমালৈ গুচি আহিলো ঘপককৈ। বেয়াই লাগে পাই, দুইজনীকৈ বাইদেউ থাকোতে। হ'ব, তুমি চিন্তা কৰিব নালাগে। যি হ'ব লগা আছে তাকেই হয়। গম পাইছা নাই বাৰু কথাটো? তোমাৰ মোৰ দুখ নাই। আমাৰ বিয়া হ'ব লগা আছিল, হৈ গল। বাকী সময়খিনি আমি কিমান ভালকৈ কটাওঁ সেইটোহে কথা। ব'লা ব'লা, বাচন বৰ্তনবোৰ উলিয়াই লওঁগৈ ব'লা। সেইসোপা ঠিক ঠাক কৰি লৈ গধূলিৰ পৰা ভাত ৰান্ধিব লাগিব নহয়। ৰীমা, বহুদিনৰ মূৰত দেখা পালো। কি খবৰ? তোমালোকৰ ভাল খবৰ এটা শুনিলো। এইটো আহিলেহে আৰু ওলাই আহিবই নোৱাৰিবা। পিছে পাছে আহিব এইটো যে, দেখিব মন নেযায়। এৰিমা চেলাই থাকিব।
বায়ে নেমাতিলেও হয় এইটো কেলে জানো মাতি থাকে দেখিব মন নাযায় এইবোৰ পাহি তোমাৰ ভাল তোমাক বহুদিনৰ মূৰত দেখা পালো দেই বা বৌয়েৰে আহিলে আৰু বৌ পালা আৰু কোনে পায় আৰু ন দিছে বৌ তাৰপৰা কি কৰিব লাগে হা জনা কথাটোকে সুধি সুধি থাকিব গম পাইছে যদি ভাল কথা কেলে সুধিব লাগে সেইবিলাক ঐ তেনেকে কথা নকয় নহয় হ'ব মনে মনে থাকচোন ডাঙৰে তেনেকে কথা ক'লে তেনেকে ক'ব নেপায় দেই নাই নাই মই বেয়া পোৱা নাই নহয় তাই ঘৰৰ সৰু যিহতিকে তাই আৰু কিবা এটা ক'লেই যেনিবা কিনো হ'ল হ'ব দিয়া ভণ্টিজনীয়েহে কৈছে হ'ব দিয়া মই ইমান এইবোৰ ধৰি নাথাকো বেয়া নাপাব দেই তাই একেবাৰেই নুবুজে মানে জানেনে কি কৰিব মায়ে আৰু মৰমতে গোটেই ঘৰখনে আলাসতে ৰখা ডাঙৰ কৰা যে তাই মানে বৰ অভং আৰু হয় হয় পাছে কোন পিনে যোৱা দুইজনী কিবা টাউনৰ ফালে যোৱা নিচিনা লাগিছে এই ভাইটি বোৱাৰীজনীলৈ অলপ কাপোৰ কেইযোৰমান অলপ গহনা তেনেকৈ কিবা কিবি যি পাওঁ আৰু লৈ আহোঁগৈ তাকে একেবাৰে খালী হাতে খালী ডিঙিত থাকিলেও ভাল নালাগে নহয় আমিতো ভবাই নাছিলোঁ বিয়া পাতিব বুলি সেইকাৰণে জোৰ যাও কৰা নহ'ল পিছে আনিলে যিহতিকে আৰু তাইকতো কিবা এটা দিব লাগিব নহয় জানো সেইকাৰণেহে বজাৰলৈ ওলাইছোঁ তাইকে লৈ যাওঁ নাই নাই ভালেই কৰিলা তাকেহে কি কৰিবা ময়ো তোমালোকৰ ঘৰলৈ যাব নোৱাৰো যিহতিকে মোৰ চাকৰিটো গ্ৰাণ্ট হোৱা নাই পষ্টটো কিবাকে মোৰ গ্ৰাণ্ট হ'লেই মই যাম বুলি ভাবি আছো জানানে কি যে হ'ব আৰু আমাৰ দুয়ো ঈশ্বৰেহে জানে আৰু আমাৰ দুয়ো কি হ'ব চাকৰিটো কিবাকৈ গ্ৰাণ্ট হ'লেই আৰু মই যাম মা দেউতাক খুজিবলৈ য'তে ত'তেনো কি এইবিলাক গাই থাকা বাৰু হ'বচোন সময়ে ক'ব ময়ো আছোৱেই নহয় ঘৰতে হ'ব দিয়া যি কৰে আৰু ঈশ্বৰে ঠিক আছে বাৰু দেই মই আহোঁ দেৰিয়ে হ'ব বজাৰ অলপ কৰিব লাগিব নহয় ভালেমান বজাৰে আছে কৰিবলগীয়া আৰু কথা পাতি আৰু সময় নষ্ট কৰি নাথাকো যোৱাগৈ এয়া গাড়ী আহিবলৈ হৈছে যোৱা বাৰু আহোঁ এতিয়া লগ পাম বাৰু বৈ দেৰি হ'ব এতিয়া কথা পাতি থাকোঁতেই দেৰি হ'ব কি যে মানে কথা পাতিলে আৰু কথা শেষ নহয় আৰু বৈ মোৰ আমনি লাগি গৈছেগে বাছখন অহাই নাই নহয় বাছতহে যাব লাগিব কি বুলি ভাবিছিলি গাড়ী লৈ যাম বুলি ভাবিছিলি নেকি আমাৰ আকৌ গাড়ী নাই নহয় ভণ্টি যাবা দেই হ'ব যাম এইবিলাক কথা পাতি নাথাকিবিচোন মই বৰ বেয়া পাওঁ এনে কথা পাতি থাকে চাকৰিটো কৰিম পাম বুলি এতিয়ালৈকে নহ'লে হা আমাৰ এনেই আশা দি ৰখি থকা নিচিনাহে হৈছে হা বেলেগ ল'ৰা ওলালে বেলেগ ল'ৰালে বিয়া হৈ গুচি যাবি দৰকাৰ নাই এইবোৰলৈ ৰখি থাকিবলৈ কিনো কৈ থাকো শুনিব হেৰু বল বাছ আহিবলৈ হ'ল বৈ এৰা চাকৰিটো হ'ব বুলি আশা দি ৰখাই থোৱা নিচিনাহে হৈছে কেতিয়া চাকৰি হ'ব কেতিয়া ঘৰ দুৱাৰ হ'ব কেতিয়া সংসাৰ হ'ব কেতিয়া কি কৰিম মই তাকেহে মোৰ কাৰণে তাইৰো বয়স ফাটি গৈ আছে কি যে হ'ব কেনেবাকৈ চাকৰিটো যদি হ'ল হয় অকমান সকাহ পালোহেঁতেন জীৱনটো জীয়াই থাকিবলৈ উৎসাহ পালো হয় মা কি হৈছে মা তোমাৰ কি হৈছে কোৱাচোন কিয় এনেকুৱা কৰিছা মা চকুটো মেলাচোন অকমান ভণ্টি যা হো পানী এগিলাচ আনগৈ যা ভণ্টি যাচোন যা পানী অকণ খাই দিলে ভাল পাই বা মায়ে আজি প্ৰেছাৰৰ টেবলেট খাইছিলে নাই বাৰু মা উঠকচোন
কি হ'লনো আপোনাৰ? চাওকচোন, আপোনাৰ গোটেই ছোৱালীকেইজনী থিয় হৈ আছে আপোনাৰ কাষত। অকণমান চকু মেলি চাওক। মা, অ' মা। হা? মোৰ একো হোৱা নাই অ'। মই ঠিকে আছো। বোপাইটো, যি হ'ল হ'ল। তই ঘৰলৈকে গুচি আহ অ'। তই ভনীয়েৰ দুজনীক আৰু বায়ে দুজনীক তয়ে চাব লাগিব। তহঁতি ইয়াতে থাক। মই চাগে আৰু তহঁতক ছোৱালীকেইজনীক মই বিয়া দিব নোৱাৰিমগৈ। মোৰ এনেকুৱা অৱস্থা লাগিছে আজি। গম পাইছ? বোৱাৰী, তুমিয়ে চাবা আৰু। তোমাৰ নিজৰ ভনী হিচাপে চাৰিজনীকে তুমিয়ে চোৱা চিতা কৰিবা। তোমাৰ ওপৰতে মই দায়িত্বটো দিলো। মা, কি হৈছে এইবিলাক? মা, কিয় এনেকুৱা কৰি আছনো? মা, এফালে চোৱাচোন। অ' মা, মা। তহঁত কিজনীক মই বিয়া দিব নোৱাৰিলো অ'। ককায়েৰে ভায়েৰে তহঁতক যি কৰে কৰিব, আৰু এই বৌয়েৰেজনীয়ে তহঁতক চাব আৰু। তহঁতক দায়িত্ব মই দি থৈ গলো। বৌয়েৰকো ভালকে ব্যৱহাৰ কৰিবি মাৰ নিচিনা, আৰু তহঁতকো নিজৰ ভনীয়েকৰ নিচিনাই যাতে চাই আৰু। মা, এইবিলাক কি কৈ আছা তুমি? তুমি এইবিলাক কি কথা কৈ আছা? হা? এনেকুৱা কথা কৈ নাথাকিবা দেই। একো নহয়, তোমাৰ চব ভাল হ'ব। আমি ডক্তৰৰ ওচৰলৈ লৈ যাম নহয়। মোক আৰু ডক্তৰৰ ওচৰলৈ নিয়াৰ কথা নকবি অ' আইজনী। বুজিছ? মোক ডক্তৰৰ ওচৰলৈ নি এনেই হানি খুচি নামাৰিবি। আইঅ, মই যি হ'ব ইয়াতে হ'ব আৰু মোৰ। দেই, তহঁত কিজনীয়ে মোক ক্ষমা কৰি দিবি। তহঁতক মই জন্মহে দিলো। এতিয়া তহঁতৰ চোৱা বিয়া দিয়াৰ দায়িত্ব ককায়ে বৌয়েকে দি থৈ গৈছো আৰু মই। কি হ'ল তোমাৰ? ভাইটি, মায়ে আমাক এৰি থৈ গ'লগৈ আৰু। কি হ'ব আমাৰ? আমাকনো কোনে চাব বাৰু কচোন? হ'ব দে, চিন্তা নকৰিবি। আমি নিজেই নিজক আমি চাব লাগিব। আমি সকলোৱে মিলি জুলি থাকিব লাগিব। আজিৰ পৰা তহঁতি চিন্তা নকৰিবি। মই ল'ম তহঁতৰ দায়িত্ব।